আজি ৰাতিপুৱা মানে মানুহজনীয়ে ফোন কৰিলে যে বিৰাট মনটো বেয়া, মানে তেওঁৰ বিৰাট মনটো বেয়া, কি কৰিম কি নকৰিম সেনেকুৱা লাগিছে। তেতিয়া মই ক'লোঁ যে মন বেয়া কৰি দেহা মন ভাঙি নেপেলাবা, কাৰণ আমাৰ যদি কেনেবাকৈ দেহা মন ভাঙি যায়, দেহা ভাঙি গ'লে কেতিয়াও আমি যোৰা লগাব নোৱাৰোঁ। মন ভাঙি গ'লেও আমি মন ভাল কৰি যোৰা লগোৱা মানে টান হৈ যায়। যদি আমাৰ ঘৰ ভাঙে আমি যোৰা লগাব পাৰিম, ঘৰ বনাব পাৰিম। মন ভাঙিলে আমি কেতিয়াও আমি সেই মন আমি সজাই তুলিব নোৱাৰোঁ ভালদৰে। সেইকাৰণে সৰু সুৰা কথাতে আপুনি মই সৰু সুৰা কথাতে আমি মানে মন নষ্ট কৰিব নালাগে, কাৰণ চব ভগৱানৰ ওপৰত এৰি দিয়া। তুমি ভগৱানে নিব আৰু ভাল পথত নিব, যিহেতুকে বেয়া কৰিছে তেওঁ ভাল পথতো নিবয়ে। আমি যদি সহ্য কৰিব পাৰোঁ, ধৈৰ্য ধৰিব পাৰোঁ, তেতিয়াহে। আৰু আমি যেনেকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি যেনেকৈ ভাবোঁ যে কিবা এটা কৰি থৈ আমি অন্তত মৃত্যুৰ পিছলৈকে ভাবোঁ যে আমি নোহোৱা হোৱাৰ পিছতো যে এই ল'ৰা আৰু ছোৱালীটোৰ কাৰণে কিবা এটা কৰি থৈ যাব পাৰোঁ। আমি মা দেউতা হয় না, আমি মা দেউতাকবিলাকে সেনেকৈ ভাবোঁ। আৰু আমিতো কওঁ যে আমাৰ মা দেউতা কোন হয়, আমাৰ মা দেউতা কোন হয়? আচলতে আমাৰ মা দেউতা হ'ল, আমিতো ভগৱানক মা দেউতা বুলি মানি লওঁ। আৰু আমাৰ মা দেউতা ভগৱানটো হয়, গতিকে সেই ভগৱানেতো আমাৰ কাৰণে কিবা এটা হ'লেওতো আমাৰ কাৰণে মা দেউতাই মানে ল'ৰা ছোৱালীৰ কাৰণে চায়ে, যে ভগৱানতো আমাকতো কিবা এটা কৰি হ'লেও চাব। যি ভাল বেয়া কথা আমি ভগৱানৰ ওপৰত এৰি দিব লাগে। মিছা মিছি মানে চিন্তা কৰি সৰু সুৰা কথাতে চিন্তা হাই কাজিয়া কৰি দেহা মন নষ্ট কৰিব নালাগে, দেহা মন ভাঙি পেলাব নালাগে। ভগৱানৰ ওপৰত এৰি দিয়া তুমি। সেই কথাখিনিয়ে মই কৈছোঁ তেওঁক, কৈ মানে আমাক ভগৱান মা দেউতাই কিবা এটা উপায় দিবতো, এইখিনি আৰু।